বৰ্তমান কাউন্টিং চলি পটান বিলাক আছে এইবিলাক সব অটো ড্ৰিংকাৰ হয় অটো ড্ৰিংকাৰ পাইপ হয় এইবিলাক গুড মৰ্নিং গাইজ আজি মোৰ প্ৰথম ব্লগ এটা লৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান আছোঁ ফাৰ্মত সো আপোনালোকক দেখুৱাই আছোঁ আজি মানে পোৱালি আহিব কেনেকেনো কি হয় আপোনালোকক দেখুৱাই আছোঁ পোৱালি আহি গ'ল বৰ্তমান সেইকেইটা আপোনালোকক মই দেখুৱাম আৰু এতিয়া বৰ্ডিঙৰ কাৰণে ইয়াত চক কেনেকৈ কি কৰা হৈছে ইয়াত আপোনাৰ নেট মাৰি থৈ দিয়া হৈছে এইবিলাক চব নেট গোটেই নেটবিলাক মাৰা হৈছে ইয়াত এটা দুটা তিনিটা চাৰিটা ঘৰ বনোৱা হ'ব টোটেল ধৰক ইয়াত 500 তাত 500কে দিয়া হ'ব 2000 বাদ বাকি আপোনালোকক দেখুৱাই আছোঁ বলক গাড়ীখন দেখুৱাম পোৱালিবিলাক আহি আছে পোৱালিবিলাক আপোনালোকক দেখুৱাই আছোঁ তাত পোৱালিবিলাক কিমান কেনেকৈ আহে আৰু কি ধৰণে আহে সেইবিলাক আপোনালোকে জানিব পাৰিব সো বন্ধুসকল পোৱালিবিলাকৰ বিষয়ে অলপ আপোনালোকক জনাই দিওঁ এই পোৱালিবিলাক যে দেখিছে এইবিলাক হৈছে সোনা কোম্পানী পোৱালি কোম্পানীয়ে পোৱালিৰ লগতে দানাবিলাকো প্ৰভাইড কৰে বৰ্তমান পোৱালিবিলাক এওঁলোকে কাউন্টিং কৰি আছে যাতে একুৰেট যাতে আহে আৰু পোৱালিবিলাক কিবা ডিফেক্ট আছে নেকি সেই তাকো চেক কৰি লৈছে সো বন্ধুসকল আপোনালোকেও যদি এই ফাৰ্মিং কৰিব বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব সো বন্ধুসকল দেখিছে এইবিলাকক এতিয়া মেলি দিয়া হৈছে কাগজ পাৰি কিনে মেলা হৈছে আৰু এতিয়া বৰ্তমান তাহাঁতক গুড় পানী দি কিনে থৈ দিয়া হৈছে বন্ধুসকল পোৱালিবিলাক যিহেতু বাহিৰৰ পৰা আহে ধৰি লওক অসমৰ বাহিৰৰ পৰাও আহে কেতিয়াবা নতুবা গুৱাহাটীৰ পৰাও আহে সো ইমান দূৰ জাৰ্ণি কৰাৰ পিছত মানে কি হয় তাহাঁতৰ গাটো মানে ষ্ট্ৰেছ হৈ থাকে লগতে গৰমো হৈ থাকে সো তাহাঁতৰ ৰিলেক্স ফিল কৰাবৰ কাৰণে গুড় পানী ইউজ কৰা হয় তো ইয়াতে আছে আপোনালোকৰ 500 এইটো চাওক ইয়াত 500 পোৱালি আছে তাত আকৌ 500 ব্লক তাত দেখুৱাই আছোঁ বৰ্তমান তাহাঁতক দানা দিয়া নাই দানাটো পাছত দিয়া হ'ব 1 ঘণ্টামান তাহাঁতক পানী খুৱাই মেলি আৰু দানাটো দিয়া হ'ব ইয়াতে এটা ঘৰ ইয়াতে আপোনাৰ 500 ইয়াতে আছে আৰু কোম্পানীয়ে অকমান বেছিকৈ দিয়ে 500কে হ'লেও মানে কি হয় 2000 বুলি নহয় যদি মানে কেইটামান আকৌ মৰিব পাৰিতো সেইটো কাৰণে এক্সট্ৰাকৈ দি পঠোৱা হয় ইয়াতে আপোনাৰ 500 চক তাহাঁতি এনেকৈ জাম লাগি থাকিলে মানে আপোনালোকে এনেকৈ হিলাই দিব পাৰিলে খেদাই দিব তেতিয়া মানে দৌৰি থাকে আৰু এক্টিভিটি কৰি থাকিলে মানে তাহাঁতৰ একো নহয় নহ'লে মানে এটাৰ ওপৰত এটা যদি বহি থাকে তেতিয়া কি হয় মৰ্টেলিটি হোৱা মানে মৰা চান্সটো বেছি থাকে সো এনেকৈ দি থৈ দিয়া আছে 6টামান ড্ৰিংকাৰ দিয়া আছে এতিয়া ফিডাৰ আপোনাৰ পাছত দিয়া হ'ব 6টা কৰি কিনে আপোনালোকৰ যদি কিবা ফাৰ্মিঙৰ বিষয়ে জানিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বহল কৰি নাথাকোঁ ইমানখিনিয়ে দেখুৱাই মেলি আপোনালোকক নেক্সট ভিডিঅ' এটাত আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে দেখুৱাব পাৰোঁ ইয়াতে আপোনাৰ পটান দিয়া আছে প্ৰথমতে চক এইবিলাক পটান যোনবিলাক ধানৰ পৰা ওলাই এইবিলাক পটান তাৰপিছত তাৰ ওপৰতে মানে পেপাৰ পাৰি দিয়া হৈছে নিউজ পেপাৰ মানে কি হয় নেক্সট আকৌ তাহাঁতক আকৌ পটানটো দিয়াই হ'ব সেইটো কাৰণে মানে যাতে লেতেৰাও নহওক আৰু গৰমত যাতে ঠাণ্ডাও বেছি নালাগক সেইটো কাৰণে মানে তাৰ ওপৰতে লেয়াৰিং মানে পেপাৰটো পাৰি দিয়া হৈছে সো এইবিলাক পোৱালি চাইডক পোৱালিবিলাক চাওক কেনেকৈ আছে এনেই অটো ড্ৰিংকাৰ এইবিলাক পাইপ যোনবিলাক আছে এইবিলাক চব অটো ড্ৰিংকাৰ হয় অটো ড্ৰিংকাৰ পাইপ হয় এইবিলাক তাৰপিছত ইয়াত আপোনাৰ তাহাঁতক ধৰক 10 দিনমান এনেকৈ থোৱা হ'ব তাৰপিছত অকণমান ডাঙৰ হোৱাৰ পিছত মানে গোটেইবিলাক মেলি দিয়া হ'ব 1000 এইফালে এইটো চাইডে 1000 এটা মানে মাজতে এটা ছেপাৰেট কৰি দিয়া হ'ব আৰু সেয়াই সো বাদ বাকি ইমানখিনিয়ে যদি আপোনালোকৰ কিবা জানিব লগা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই